Hello guys, welcome back to our channel. দেখিছেনে ইমান ৰ'দটো খাৰ দিছে। আজি আমি মামা ঘৰলৈ ফুৰিবলৈ যাওঁ আৰু আহতে ৰাজ পূজা চাই আহিম। তো কেনেদৰে যাওঁ ৰাজ পূজাখনো আপোনালোকক দেখুৱাও। চাই থাকক। গাইস আমি এতিয়া গৈ আছো। আকাশখন চাওকচোন ইমান ধুনীয়া ক্লাউডছবোৰ আৰু চাৰিওফালে পথাৰ আছে। মানে ভিউ চাই এনজয় কৰি জুবিনদাৰ গীত লগাই গৈ আছো আৰু ইমান ধুনীয়া লাগিছে ভিউটো। ৰ'দটো বেছিকৈ দিলে মানে ভিউবিলাক ধুনীয়া পোৱা যায় আৰু মিঠাই লৈ ললো গাইস। আহি পালো গাইস, চাওকচোন ইমান ধুনীয়া। মানে এটা কবিতা মনত পৰি গ'ল। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কতপা অতল হৰা। ইমান ধুনীয়া পৰিৱেশ চাওকচোন গাইস। মানে ভিলেজ লাইফ ইজ বেষ্ট আৰু ক'ব গ'লে বহুত ভাল লাগিছে আজি। এয়া চাওক, আইতাই এইটো কিবা বেলেগ ষ্টাইলত পকৰীও বনাইছে। ইমান টেষ্টি আছিল ন, মইতো গোটেই চেছ কৰি দিলোঁ মানে খাই বহুত টেষ্টি বনায় আইতাই। বহুত নতুন নতুন ৰেচিপিও ট্ৰাই কৰে তেওঁ। ইমান ধুনীয়া ঠাই, মানে ফটোজ ভিডিঅ'ছৰ কাৰণে বেষ্ট আৰু তাৰপাছত আমি সন্ধিয়া পৰত ওলাইয়ে দিলোঁ। তাতে ৰাস চালোঁ ভালদৰে। এয়া ৰাসৰ পেণ্ডেলবোৰ। ৰাজ পূজা মানে ক'লে আৰু এই লাইটবোৰটো থাকিবই আৰু ইমান ধুনীয়াকৈ সজায় চবে। ৰাস্তাটো অকণমান বেয়া, মানে বৰষুণ দিছিলে যে একদম বেয়া বোকা বোকা হৈ গৈছে চাৰিওফালে। বাট হ'লেও মানুহটো যাবই, পূজা বুলি ক'লে মানুহ যাবই আৰু পূজা বুলি ক'লে আৰু লাইটবোৰে মেইন দিয়কচোন। ইমান ধুনীয়াকৈ সজাইছে ন। মানুহ বেছি অহা নাই, ৰাতিহে আহিব ইয়ালৈ। চাগৈ এইবোৰ মিঠাইৰ দোকান। চাওক জুবিনদাৰ কাৰণে এইবোৰ বনাইছে। শিৱ বাবা বনাইছে। চাওক ৰাধা কৃষ্ণৰ এইবিলাক ৰাসলীলা বনাই থৈ দিছে ইমান ধুনীয়াকৈ। চাওকচোন মানুহে অহা নাই ইমান। সেয়া চাওক, এইটো কৃষ্ণকো বনাই থৈ দিছে, ধুনীয়া লাগিছে। এইটো বনাইছে। এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে। এয়া চাওক, এইবিলাক ওজাপালি হৈ আছে। দোকান দিছে আৰু স্পেচটো বহুত ডাঙৰ হয়। মায়াবিনী আমার চোখে চেয়ে দেখো দেখো নাচে ভাঙা মনে আমারও আছে কত আশা। এয়া গাইছ চাওক, চাৰিওফালে অন্ধকাৰ আৰু আমি আজি অকলে গৈ আছোঁ। মানে এইটো মানে আমি আজি
বেলেগ ৰাস্তাৰে আহিলোঁ, মানে এইটো নতুন ৰাস্তা। সিপিনে মানে বহুত বেয়া হৈ গৈছিলে, ৰাস্তাটো নতুনকৈ বনাই আছিলে, চ' ইপিনে আহিলোঁ যে চাওকচোন